हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल। आज आहिছোঁ गोल्डन स्पून रेस्टुरेंटলৈ जोनখন আছে নগাঁও আমনি। ইয়াৰ ভিতৰৰ ডেকোৰেশনটো খুবই ধুনীয়া হয়। ইয়াত বাৰ্থডে পাৰ্টিজ বা বেলেগ সেলিব্ৰেশনো খুব ধুনীয়াকৈ কৰিব পৰা যায়। খুব ধুনীয়া ৰেষ্টুৰেণ্ট হয় আৰু আমি অলপ টাইম ঘূৰিব আহিছোঁ ইয়াত। ইয়াৰ ডেকোৰেশনবোৰ খুবই ধুনীয়া। আবেলি টাইমত আমি সকলোৱে আহিছোঁ আৰু আহি পেলাই বহুতেই ভাল লাগিছে। আৰু ৰেষ্টুৰেণ্টৰ বাহিৰতো খুব ধুনীয়া নাৰ্চাৰী আছে। এতিয়া আমি খালোঁ কফি আৰু চিকেন ৰোল আৰু কেইটামান ফটো উঠালোঁ। আৰু ইয়াত আহি পেলাই খুবেই ভাল লাগিছে, সেইকাৰণে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। ৰেষ্টুৰেণ্টখনৰ নাম হৈছে গোল্ডেন স্পুন আৰু এয়া ফাৰ্ষ্ট ফ্ল'ৰ। আমি ফাৰ্ষ্ট ফ্ল'ৰতে আছোঁ। বাহিৰত নাৰ্চাৰীৰ সন্মুখতে কেইটামান ফটো উঠালোঁ।